ঐ আজি মানে গৈ আছোঁ আগতে মই পঢ়ি অহা এখন স্কুললৈ মানে মই যেতিয়া সেইখন স্কুলৰ পৰা ওলাই আহিলোঁ তেতিয়াৰ পৰা মানে মই যোৱাই নাই আজি ভাবিলোঁ ময়ো যাওঁ আৰু লগতে আপোনালোককো লৈ যাওঁ আৰু মোৰ দুয়োকাষে চাহ বাগান চাওক না এনেকে আহি পাই গ'লোহি বৰকাঠনি আৰু এই বৰকাঠনিতে মই পঢ়িছোঁ আগৰ স্কুলখন আছে এই স্কুলখন এবাৰ চাওঁ আহক আহি ফাইনেলি পাই গ'লোহি সেই স্কুলখন এইখনেই হ'ল বৰকাঠনি মধ্য ইংৰাজী বিদ্যালয় মোৰ লগৰ এটা ফোন কৰি ৰ'ব সি আহিবই চাগে যদি ঘৰত আছে সি আহি আছে সুমন ভাইও আহি গ'ল এয়া কি খবৰ এই আছো তোমাৰ কি খবৰ ভাল অঁ দিয়া এতিয়া আহক মই পঢ়ি অহা সেই বৰকাঠনি স্কুলখন চাবলৈ আহক এইফালেদি যাব লাগিব এতিয়া মানে ক্লাছবোৰ সলাই দিয়া পৰিলে ধৰি লওক 6ৰ ক্লাছটো গ'ল 8লৈ আৰু 8ৰ ক্লাছটো আহিল 6লৈ যেতিয়া প্ৰথম স্কুলখন আহিছিলোঁ তেতিয়া এইটো 6ৰ ৰুম আছিলে আমি ইয়াতে প্ৰথম 6ত ইয়াতে পঢ়িছিলোঁ তাৰপিছত এই 6ত তাৰপিছত আমি 5টাৰ পিছত আমি গ'লোঁ গৈ পিনে এইফালে গ'লোঁ এইটো 7ৰ ৰুম এটা আছে এইপিনে মই দেখাই দিম আহক 6টো 5টাৰ পিছত আমি ইয়াত 7ত আহি গ'লোঁ ইয়াত আৰু লগতে ইও আছিলে বাৰু ই একেলগতে আছিলোঁ আমি দুটা একেলগতে আছিলোঁ তাৰপিছত 9ত তুমি দক্ষিণাংগেৰা গুচি গ'লা আৰু মই ঢেকীয়াল এই গছজোপালৈ চাওক আমি পঢ়ি থাকোঁতে গছজোপা কিমানকণ আছিলে ইমানটোমান আছিল এই গছজোপা সমান আছিলে এতিয়া চাওক গছ এটা পুখুৰী আছিলে এই পুখুৰীটো এতিয়া পুতি দিয়া পৰিলে আৰু এই পুখুৰীটো পুতি পেলাই ইয়াত বনোৱা হৈ গ'ল এই ষ্টেজটো আৰু এই ষ্টেজটো কি হ'ল ফাংচন এটাও হৈ গ'ল বাৰু ইয়াত ফাংচন এটা হৈ গ'ল ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু কি কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব